নমস্কাৰ সতীৰ্থসকল, সূৰ্যোদয় গাহৰি প্ৰজন্ম কেন্দ্ৰলৈ স্বাগতম। এয়া আপোনালোকে চাব পাৰিছে স্ক্ৰীণত আজি মোৰ পিগলেট পোৱালি দিছে। এয়া মাকজনী আৰু এই পোৱালিখিনি এতিয়া ষ্টাৰ্ট হৈছে লাহে লাহে জন্ম হ'বৰ কাৰণে এটা এটাকৈ হৈছে। এতিয়া বৰ্তমান ইয়াত দেখিব পাইছে 4টা আৰু ইয়াত 4টা আৰু হাতত এটা আছে, 9টা পোৱালি হৈছে। তো চাওঁচোন আহক মোৰ কেইটা পোৱালি টোটেল জন্ম হয় চাওকচোন। পোৱালিকেইটাৰ গ্ৰ'থ খুব সুন্দৰ, খুব উৎপাত কৰি আছে। মই এনেকৈ বক্সত ভৰাই দিছোঁ, যিহেতু মাকে সেইটো সময়ত গম নোপোৱা হৈ থাকে, সেইটো কাৰণে মই বেলেগ এটা বক্সত ভৰাই দিছোঁ আৰু লগালগ শুকান কাপোৰে ধুনীয়াকৈ মোহাৰি মই বক্সলৈ ট্ৰান্সফাৰ কৰিছোঁ। চাওঁচোন আহক ভিডিঅ'টো কেনেকৈ কি কৰোঁ। বন্ধুসকল, এইটো হৈছে ছেকেণ্ড পৰ্যায়। চাওক আমি কেনেকৈ নেইল কটাৰ দি পেলাই আপোনাৰ পোৱালিখিনি দাঁত কাটি আছোঁ। বৰ্তমান 9টা পোৱালি হৈ গ'ল, তো 5টা পোৱালি আমাৰ দাঁত কটা হৈ গ'ল। আমি এয়া বিটাডিন দেখিছে, চেভলন প্লাছ এখন চোকা ব্লেড আৰু সূতা আৰু আপোনাৰ এইটো নেইল কাটাৰ হয়। পোৱালিখিনিক এনেকৈ ছেকেণ্ড জন্ম হোৱাৰ পিছতে দাঁত কটাটো খুব প্ৰয়োজনীয়, কিয়নো নহ'লে মাকৰ গাখীৰ খাওঁতে মাকে উশাহত দুখ পায় আৰু উশাহত দুখ পালেই মাকে গাখীৰ খাব নিদিয়ে। চ' এয়া আমাৰ দাঁত কটা পৰ্যায় চলি আছে আৰু চাই থাককচোন, তাৰপিছত আমি কি কৰোঁ। এয়া দেখিছে পোৱালি দাঁত কটাৰ পৰ্যায়। দেখিছে কেনেকৈ ধুনীয়াকৈ কাটি দিছে। তো এনেকৈ দাঁত কাটিব লাগে। তো আহকচোন, তাৰপিছত আৰু কি পৰ্যায় আছে আমি আপোনালোকক দেখাই থাকিম, চাই থাকোঁ ভিডিঅ'টো। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে নেজ কটা পৰ্যায়। মই নেজ কাটি পেলাই পোৱালিখিনি এনেকৈ ৰাখি গৈছোঁ বেলেগ বেলেগকৈ। ফিমেলখিনি বিশেষকৈ ফিমেলখিনিকে নেজ কাটোঁ। ফাইনেলি আমি এয়া 11টা পোৱালি পালোঁ, তাৰে 5টা মেল আৰু বাকীকেইটা ফিমেল। সৰু পোৱালিকেইটা আগফালে দি দিছোঁ, মাকৰ মাদুৰ আগফালে। আৰু এয়া চাওকচোন, যোনকেইটা ফিমেল হয় এই ফিমেলকেইটা আমি নেজবোৰ কাটি দিছোঁ। নেজ কাটিলোঁ, দাঁত কাটিলোঁ। তো গোটেই পদ্ধতিটো মই আপোনালোকক দেখালোঁ যে পোৱালি জন্ম হোৱাৰ লগে লগে কি সাৱধানতা ল'ব লাগে। চোকা ব্লেড এখন, আপোনাৰ কাপোৰ এখন, চফা কাপোৰ, বিটাডিন লাগে, স্প্ৰে লাগিব, হিমেক্স স্প্ৰেটো, আৰু দাঁত কাটিবৰ কাৰণে আপুনি কাটাৰ বা আপোনাৰ নেইল কাটাৰ হ'লেও হৈ যায়। আমি নেইল কাটাৰ দি কাটিছোঁ। তো চাওক, ফাইনেলি আমি গোটেই ৰাতিটোৰ অপেক্ষাত এতিয়া আমি 11টা পোৱালি পালোঁগৈ। এয়া দেখিছে মাকৰো জল সৰিলে। তো আমি ভিতৰতে অকণমান জুই জ্বলাই দিছোঁ, যিহেতু অকণমান পুৱাৰ ভাগত অকণমান ঠাণ্ডা পায় পোৱালিখিনি। চ' সেইটো কাৰণে আমি জুই জ্বলাই পেলাই আপোনাৰ অলপমান পোৱালিকেইটাক গৰম ভাপ দিলোঁ। চ' এতিয়া এয়া আজি ফাৰ্ষ্ট ডে। এয়া ফাইনেলি আমি 11টা পোৱালি পালোঁ, 6টা ফিমেল আৰু 5টা মেল। তো সতীৰ্থসকল, আজিলৈ ইমানেই। তো আৰু যদি আপোনালোকে কিবা জানিবলগীয়া আছে, যদি প্ৰথম পোৱালি দিওঁতে কিবা সমস্যাৰ সন্মুখীন হৈছে, তো তেতিয়া মোক কমেণ্ট বক্সত জনাব। মই আপোনালোকক দিহা পৰামৰ্শ আগবঢ়াব পাৰিম যিমানটো জানো।
তো আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ। মই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।